মৰ্ণিং মই ব্লগটো আৰম্ভ কৰিছোঁ এতিয়া মোৰ ৰুমৰ পৰা আৰু মই এতিয়া গা পা ধুই আহিলোঁ। এতিয়া গুড মৰ্ণিং হৈ থকা নাই, তথাপিও গুড মৰ্ণিং ব্লগটো আৰম্ভ কৰিম বুলি আৰম্ভ কৰিবই পৰা নাই। আৰু মই এতিয়া গা ধুই আহিলোঁ। ব্লগটো আপোনালোকে চাই থাকক, মই আজি কি কৰোঁ আপোনালোকে দেখিব। আৰু মই এতিয়া ভাত কেইটামান খাই লওঁ। তো আজি মই ৰান্ধিছিলোঁ, কি ৰান্ধিছিলোঁ আপোনালোকে চাওক এবাৰ। এয়া হ'ল চিকেন, পূৰা মস্তি, খাই মস্তি লাগিব পূৰা চিকেন পূৰা। তো অকলশৰীয়া মানুহ, তো যি পাওঁ। আৰু মই এতিয়া ভাত কেইটামান খাই লওঁ। তো আপোনালোকে আজি মই ছানডে' বুলি কি কৰোঁ দেখিব। আৰু অফিচো যাব লাগিব মই, তো ব'লক অফিচ। তাৰপিছত অফিচ খোলা হৈ থাকিব, তথাপিও মই এটা জেগাৰ পৰা আহিম, আপোনালোকেও যাব সেই জেগাটো আৰু চাব। ইমান ধুনীয়া জেগা আৰু ভক্তিমূলক জেগা। বহুতে আহিম বুলি ভাবিলে আহিব পাৰে। হেল্ল' ফ্ৰেণ্ডছ, ভাত পানী খালোঁ। ভাত পানী খাই এতিয়া মই অফিচলৈ আহিলোঁ। আৰু ভাতকেইটা খাই সঁচাই বহুত ভাল লাগিল, কাৰণ মই নিজে ইমান ধুনীয়াকৈ ইমান কষ্ট কৰি চিকেনখিনি ৰান্ধিলোঁ। আৰু চিকেনখিনি খাই বহুত টেষ্টি লাগিলে। এতিয়া অফিচত বহি আছোঁ, সেনেকৈ আশা নকৰোঁ মানুহ আহিব বুলি আজি, কাৰণ আজি ছানডে' হয়। আৰু তাৰ বাবে তেওঁ অফিচ আহিছোঁ আৰু অফিচ বহি আছোঁ। সেই অফিচত আহি পেলাই এতিয়া ভাত পানী খাই গৈ তাৰপৰা মই আজি ছানডে' বুলি আজি ব্লগ বনালোঁ। আৰু ভাবি থাকোঁ সদায় বনাম বুলি, কিন্তু বনাবলৈ জানো কিয় বেয়া লাগে, নবনাওঁ। আৰু আজি ভাবিলোঁ বনাই দিওঁ, আৰু এনেকৈ ছানডে' ব্লগ বনাই যাম। আৰু আপোনালোকে মোৰ ব্লগকেইটা চাই যাব আৰু ছাপোৰ্ট কৰিব। আজি এঠাইলৈ যাম মই, আৰু আপোনালোকেও মোৰ ভিডিঅ'টো চাই থাকিব শেষলৈকে, ক'লৈ যাওঁ তেতিয়া দেখিব। হেল্ল' ফ্ৰেণ্ডছ, গৰম কেনেকুৱা দিছে। মই চোলা খুলি আহিবলগীয়া হ'ল। এইটো বেলেগ চোলা পিন্ধি আহিলোঁ, সিটো চোলা অলপ ডাঠ আছিলে। বহুত গৰম দিছে, তো তাৰ বাবে। আৰু অলপ টাইমৰ পাছতে মই ওলাই যাম, ব'লক মোৰ লগত আপোনালোকেও যাব সেই ঠাইলৈ। আৰু আপোনালোকৰ ফালে গৰম কেনেকুৱা সেইটো জনাব। আমাৰ ইয়াত বহুত গৰম দিছে, জনাব সোনকালে। এতিয়া প্ৰায় 5টা বাজিছে। মই অফিচটো এতিয়া মানে সামৰিছোঁ আৰু এতিয়া যাম সেই জেগাটোলৈ। আৰু মই এতিয়া অফিচটো তালা লগাম আৰু যাম, ব'লক আপোনালোকেও মোৰ লগত। অফিচ বন্ধ নকৰোঁ, কাৰণ ঘচককৈ কোনোবা মানুহ আহি যাব পাৰে আৰু মোক কল কৰি দিলে মই আহি যাব লাগিব। তো তাৰ বাবে অফিচটো মই লক কৰি থৈ দিছোঁ তালা দি। আৰু মই এতিয়া যাম, ব'লক। আৰু মই আকৌ এতিয়া এইটো স্পৰ্টিং পিন্ধি ল'লোঁ, এতিয়া যাম, ব'লক। আপোনালোকে মোৰ লগত গৈ থাকক আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই ওলাই আহিলোঁ পূৰা মাস্ক চাস্ক লগাই কৰি, কাৰণ কৰোণা গ'লেও নগ'লেও মাস্কটো মেইন। মই ভাবোঁ মাস্কটো মাৰিব লাগে সকলোৱে, আৰু সকলোৱে মাস্ক মাৰিব। আৰু ব'লক এতিয়া গৈ থাকোঁ। ইফালে সেইটো যিটো ৰাস্তা আছে, সেইটো ৰাস্তাই সেইফালেদি মৰিগাঁৱলৈ যায়গৈ। আৰু এইফালেদি মই যোনটো ঠাইলৈ আহিছোঁ হয়তো বহুতে ধৰিবলৈ পাৰিছে। মই যাবলৈ ওলাইছোঁ বৰ্তমান পাতেকীবৰী সত্ৰ। আৰু ভিডিঅ'টো তাত ধুনীয়াকৈ মই কৰিম, আৰু আপোনালোকে চাই যাব শেষলৈকে ভিডিঅ'টো। আৰু সকলোৱে আজি আহিব পাৰিব এই সত্ৰলৈ। দূৰৰ পৰা সেয়া দেখিছে গেটখন, আৰু মই এইখন মেইন গেটখন। এই গেটখন বনাবলৈ বহুত লাখ টকা আহিছিল, আৰু সঁচাই বহুত ধুনীয়াকৈ বনাইছে গেটখন। আগতে ইমান ধুনীয়া নাছিলে, যোন আগতে আহিছিলে। আৰু যোন অহা নাই এতিয়ালৈ, আপোনালোক আহিব পাৰে এই ক্ষেত্ৰত। বহুত মানুহে আহে এই সত্ৰলৈ, আৰু বহুত মানুহ আছে এতিয়া ভিতৰত। মই দেখাম আপোনালোকক। ইয়াতে ভাত বনাই ৰান্ধি কৰি খাবলৈ পাৰে সত্ৰত। চাওক কিমান ধুনীয়াকৈ গেটখন বনাইছে। আৰু ভিতৰতো বহুত ধুনীয়া হৈ গ'ল, আগৰ দৰে হৈ থকা নাই পাতেকীবৰী সত্ৰ এতিয়া। পাতেকীবৰী সত্ৰ আছে মৰিয়াবাৰী পায় ওচৰতে। মই মৰিয়াবাৰীত থাকোঁ, আৰু মই সেইকাৰণে আজি ভাবিলোঁ ছানডে' বুলি যাম সত্ৰলৈ আহিছোঁ। ইয়াতে ভাত ৰান্ধি কৰি খাইছে, ধুনীয়াকৈ খাব পাৰে। আগতে মই দুবাৰকৈ আহিছিলোঁ সত্ৰলৈ, কিন্তু ভিডিঅ' কৰা হোৱা নাছিল সেনেকৈ। এবাৰ ভাবিলোঁ ভিডিঅ' কৰি দেখাই দিম। মানুহ বহুত দূৰৰ পৰা আহে সত্ৰলৈ। আৰু হোলীও হয় বহুত ধুনীয়াকৈ ইয়াত। হোলী হৈছে, মেলা হয় হোলীত ইয়াত। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব, আৰু ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। কিমান ধুনীয়া এটা পৰিৱেশ, পূৰা শান্ত পৰিৱেশ, একো হুলস্থুল নাই। পৰিৱেশটো সঁচাই বহুত ধুনীয়া, আহিব পাৰে আপোনালোক সকলো। আৰু এইফালে মিজান
কোনো হাঁহ হুলস্থুল কোনো বহুত ধুনীয়া হয় সত্ৰ মই দুবাৰকৈ আহিছোঁ চাই বহুত ভাল লাগে সেয়া হ'ল পাতেকীবৰী সত্ৰ মই আগতে ভাবিছিলোঁ সৰু থাকোঁতে বহুত ইয়াত আছে পাতেকীবৰী ক'ত আছে মই ভাবি আছিলোঁ কিন্তু এতিয়া গম পাইছোঁ পাতেকীবৰী আমাৰ ওচৰতে বহুত ওচৰত মৰিগাঁৱৰ পৰা আহিলে প্ৰায় এঘণ্টামান লাগিব এঘণ্টাও নালাগিব চাগে আৰু এঘণ্টা ধৰি থ'ব পাৰে আৰু সত্ৰলৈ ইয়াত লিখা হৈ আছে মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ জন্মস্থান বুলি শ্ৰী শ্ৰী আলিপুখুৰী পাতেকীবৰী সত্ৰ বুলি থান সত্ৰ বুলি আৰু মানে ইয়াত বহুতেই মানে কিবা হেৰি হৈ আছে বিতৰ্ক মানে বহুতেই কয় যে শংকৰদেৱৰ জন্মস্থান হৈছে পাতেকীবৰী সত্ৰ আৰু বহুতেই বৰদোৱা আৰু আমিও জানো বৰদোৱা বুলিয়ে আৰু এতিয়া নাজানো আৰু কি হয়গৈ পাছলৈ এইটো কিবা এটা কেছকাল চলি আছে পাতেকীবৰী সত্ৰত শংকৰদেৱ জন্ম হৈছিল বুলি কৈ আছে আৰু এইফালে মই হাতটো ধুই আহোঁ হাতটো মানে কিবা বালি বালি লাগি আছে ব'লকচোন আৰু ইয়াত হাঁহ আছে ইয়াত হাঁহ খুৱাই লৈ গ'ল হয়তো আপোনালোকে দেখা নাপালে ব'লকচোন এতিয়া মই আপোনাক চাৰিওফালটো এবাৰ দেখাম কিমান ধুনীয়া পৰিৱেশ এই যে বেলগছ চাওকচোন ইমান ধুনীয়া সৌন্দৰ্যতা গোটেই সৌন্দৰ্যই ভৰি আছে যোনসকল মানুহ অহা নাই আহিবলৈ পাৰে পাতেকীবৰী সত্ৰলৈ বহুত ধুনীয়া হয় এই সত্ৰ এই থান হয় থানখন সঁচাই বহুত ধুনীয়া কি ধুনীয়া চাওকচোন মন্দিৰটো বহুত ধুনীয়াকৈ বনালে থানখন আৰু এইখিনিতে ওচৰতে এটা আছে প্ৰাচীন পাত্ৰদান বুলি আৰু মই আহিলে ইয়াত প্ৰায় দান মানে দিওঁ আৰু পইচা খুচুৰা ইয়াত পইচা দিয়ে বহুতে ইয়াত আৰু পৰিৱেশটো সঁচাই বৰ ধুনীয়া আৰু মানুহ থাকে ইয়াত ৰাতিও মানুহ থাকে আৰু এইখিনিতে এটা ঘৰ আছে মই ঘৰটো দেখাম আপোনালোকক মানে ঘৰটো নাই আৰু বনভোজ খাবলৈ মানে মানুহে কিছুমান ভাত ৰান্ধি খাবলৈ পাৰে এই ঘৰটোতে এইটো ঘৰতে মানুহে আহি ভাত ৰান্ধি কৰি খায় আৰু এপাক ঘূৰিম এতিয়া ব'লক তাৰপৰা বেছি দেৰি নকৰোঁ যামগৈ কাৰণ মই অফিচ খুলি থৈ দিছোঁ অফিচ বন্ধ কৰিব লাগিব থানখন ডাঙৰ আছে ধুনীয়া যেনেকৈ বৰদোৱা থান মহত্ব আছে আৰু এই পাতেকীবৰী থান তেনেকেই মহত্ব আছে বুলি মানুহে কয় আৰু এই বিতৰ্কটো মই ধৰিব পৰা নাই বৰ্তমান শংকৰদেৱৰ জন্মস্থান ক'ত আমিতো সৰুৰ পৰাই জানি আহিছোঁ শংকৰদেৱৰ জন্ম হৈছিল বৰদোৱা আলিপুখুৰীত বুলি মানে বৰদোৱাত জন্ম বুলি জানো আৰু পৰিৱেশটো সঁচাই বহুত ধুনীয়া আপোনালোক আহিব ভিডিঅ'টো লৰিছে বহুত কেমেৰাটো তো তাৰ বাবে দুখ নকৰিব কোনেও নেক্সট ভিডিঅ' যিটো দিম মই ভালদৰে দিবলৈ চেষ্টা কৰিম বহুত আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই যাব খালি গোটেই সেউজীয়া সেউজীয়া চাৰিওফালে সেউজীয়া সঁচাই ভাল লাগে আৰু মই একো পালোহি প্ৰাচীন পাত্ৰদান ইয়াত মই কিবা এটা দি দিওঁ আৰু তাত মই কিবা এটা দিলোঁ আৰু অলপমান এইফালে এখন ধুনীয়া পথাৰ আছে দিবলৈ লওঁতে মোক মানুহে মাত দিলে আৰু ভিডিঅ' কৰিব নোৱাৰিলোঁ মই তাত কাৰণ ক'লে যে ইয়াত কিবা এটা কেছকাল চলি আছে তাৰ বাবে ভিডিঅ' কৰিব নোৱাৰিবা এতিয়া আৰু তো মই ভিডিঅ' তাত নকৰিলোঁ মানে আছোঁ আৰু ভিতৰতে আছোঁ এই সত্ৰৰ ভিতৰতে আছোঁ তেওঁ সেইখিনিৰ পৰা গুচি আহিলোঁ আৰু ভাল নালাগিল আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ আৰু যদি ভিডিঅ'টো ভাল পোৱা সকলোৱে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবা তো সিমানেই আৰু মই এতিয়া সত্ৰতে আছোঁ এতিয়া সত্ৰৰ পৰা যামগৈ অফিচো খোলা হৈ আছে আৰু নেক্সট ভিডিঅ'টো চাবলৈ আপোনালোকে যদি বিচাৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট কৰিব ভিডিঅ'বোৰত অ'কে আৰু নেক্সট দেওবাৰে এটা নিউ ভিডিঅ' লৈ পেলাই আপোনালোকৰ মাজলৈ আহি আছোঁ
আৰু ওলাই যাওঁতে গেটখন এটা ভিডিঅ' কৰোঁ বুলি ভাবিলোঁ। এয়া ভিতৰৰ চাইডৰ পৰা গেটখন, বাহিৰৰ চাইডৰ পৰা কিন্তু সঁচাই বহুত ধুনীয়া হয়। আৰু এই পাতেকিবৰী সত্ৰ গোটেই বান্দৰীটো। আৰু ফাকুৱা বহুত ডাঙৰকৈ হৈছিলে, মই গৈছিলোঁ। বাই বাই, সকলোৱে ভিডিঅ'টো চাব, গোটেইটো শেষ হৈ গ'ল বাৰু। আৰু মৰম চেনেহ দিব, চেনেলটোত ছাবস্ক্ৰাইব কৰিব। আৰু মই ওলাই আহিলোঁ সত্ৰৰ পৰা, সত্ৰবাহী পালোহি। তো আজিলৈ বাই বাই, ইমানতে সামৰিছোঁ।